অতি সহজতে মাত্ৰ 3টা বস্তু দিয়ে ঘৰতে আইচক্ৰীম বনাওঁ আহক। খাবলৈও টেষ্টি হয়, হেল্ডিও হয়। যিসকলে বজাৰ দোকানত কিনি খায়, এবাৰ ঘৰত বনাই খাই চাবচোন। আপোনালোকৰ সৰু সৰু ল'ৰা-ছোৱালীক ঘৰতে এনেদৰে বনাই দিব পাৰিব। আহকচোন, মইনো কেনেদৰে ঘৰতে অতি সহজতে আইচক্ৰীম বনালোঁ, ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। নমস্কাৰ, মই চয়নিকাই আকৌ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই বনাম ঘৰতে আইচক্ৰীম। প্ৰথমবাৰ বনাইছোঁ, ময়ো ইউটিউবত চাই শিকিলোঁ, খাই ভাল পালোঁ, সেয়েহে ভাবিলোঁ ভিডিঅ'টো আপোনালোকত শ্বেয়াৰ কৰোঁ বুলি। সঁচাকৈ খাবলৈ খুব টেষ্টি হৈছিল। প্ৰথমতে মই গেছটো জ্বলাই এখন কেৰাহী পাতি দিছোঁ। তাতে আধা লিটাৰ পেকেটৰ গাখীৰ, লিকুইড গাখীৰ হয়, আমুল কুল। যদি আপোনালোকে সৰহকৈ বনাম বুলি ভাবিছে, তেনেহ'লে ডাঙৰ পেকেটৰো গাখীৰ দিব পাৰে, লগতে গৰু গাখীৰ হ'লেও হ'ব। এতিয়া মই গাখীৰখিনি পগাই ল'ম। ভালদৰে পগাব লাগিব। উতলি একেবাৰে কমি আহিব লাগিব ডাঠ হোৱালৈ। ঘৰৰ গাখীৰতকৈ পেকেট দোকানত পোৱা আমুল কুল গাখীৰটোহে আইচক্ৰীম খাবলৈ ভাল হয়। এয়া দেখিছেনে কিমানকৈ লৰাই আছোঁ। জ্বলি যাব নিদিব, তলত লাগি ধৰিলে বেয়া গোন্ধ আহিব। যিমান পাৰে লৰাই থাকিব। আৰু 3-4 হেতামান মই এক্সট্ৰাকৈ বাতি এটাত কাঢ়ি থৈছোঁ। ভিডিঅ'টো চাই থাকক, গম পাব কিয় থলোঁ মই। এতিয়া এইখিনি আকৌ ভালদৰে লৰাই থাকিব। যেতিয়া অলপ ডাঠ হ'ব, তেতিয়া চেনি দি দিব। মই চেনি আধা বাতি দিছোঁ। আপোনালোকে যিমানটো মিঠা খায়, নিজৰ জোখমতে দি দিব। আমি দোকানত পইচা দিলে কিনিবলৈ পাওঁ, কিন্তু যেতিয়া আমি ঘৰতে বনাই খাওঁ, সেইটো সঁচাকৈ হেল্ডি হয়। এয়া দেখিছেনে, এতিয়া মই চেনি দি দিছোঁ, আধা বাতি চেনি, আৰু গাখীৰখিনি কিমান কমি গ'ল ধৰিব পাৰিছেনে? আৰু এতিয়া এইখিনি ভালদৰে লৰাই থাকিম। মই বাহিৰতে গেছটো উলিয়াই লৈছোঁ। ভিতৰত যিহে গৰম, বাহিৰতে বনাইছোঁ। এয়া দেখিছেনে, লৰাই আছোঁ। এতিয়া মই যিখিনি গাখীৰ এক্সট্ৰাকৈ বাতিটোত থৈ দিছিলোঁ, ইয়াতে মই 2 চামুচ ময়দা মিক্স কৰিছোঁ। লগতে পেকেট পাউডাৰ গাখীৰটো শুকানটো, তাৰে 2 চামুচমান মিক্স কৰিছোঁ। এয়া দেখিছেনে, এইটো 10 টকীয়া পেকেট হয়। মই নিজৰ জোখমতে দিছোঁ, আপোনালোকে 2 চামুচ দিলেও হ'ব। আৰু এতিয়া এইখিনি ভালদৰে মিক্স কৰি যিখিনি কেৰাহীত মই গাখীৰ পগাই আছোঁ, তাতে ঢালি দিলোঁ। আৰু এতিয়া ভালদৰে মই এইখিনি লৰাই থাকিম। লৰাই একেবাৰে ডাঠ হোৱালৈ লৰাই থাকিব লাগিব। দেখিছেনে, ডাঠ হৈ আহিছে। আৰু এতিয়া মই গেছটো অফ কৰি এতিয়া মই কেৰাহীৰ পৰা নমাই পেষ্ট কৰি আনিলোঁ মিক্সি জাৰত দি। এয়া দেখিছেনে, তেতিয়া গোটা হৈ নাথাকে পেষ্ট কৰাৰ পাছত। এতিয়া এইখিনি মই বাতিত দি দিম। চাই থাকক, আইচক্ৰীম খোৱা বাতিয়ে আছিলে, মই ভালদৰে ধুই ল'লোঁ। মই নিজে খাইছিলোঁ বাৰু দেই, আইচক্ৰীম দোকানৰ পৰা কিনি। আৰু বাতিকেইটা ধুই লোৱাৰ পিছত ভালদৰে মোহাৰি এতিয়া মই এইখিনি গাখীৰখিনি দি দিছোঁ। কিমান ডাঠ হৈছে দেখিছেনে? 2টা বাতি আছিলে, বাকীকেইটা মই কিবা এটা মেনেজ কৰিব লাগিব। থৈ দিম বাকী যিখিনি থাকেগৈ। এতিয়া 2টা বাতিতে কৰি দেখুৱাইছোঁ। এতিয়া এইখিনি মই ফ্ৰিজত থৈ দিম। ইয়াৰ ওপৰতে প্লেট দি ঢাকি থৈ দিব লাগিব, নহ'লে ফ্ৰিজৰ পৰা পানী পৰিব পাৰে। এয়া দেখিছেনে, মই ফ্ৰিজত ভৰাই থৈ দিছোঁ। আৰু এতিয়া আবেলি হৈছে, মই কাইলৈ ৰাতিপুৱাহে চাম আইচক্ৰীমখিনি। এয়া পিছদিনাখন হয়। এয়া দেখিছেনে কিমান ধুনীয়া হৈ আছে, টান হৈ আছে। এয়া আইচক্ৰীম হৈ গ'ল। মই কালাৰ হ'লে বেয়া পোৱাৰ কাৰণে হোৱাইটকৈ বনাইছোঁ, একো কালাৰ দিয়া নাই ইয়াত। এয়া দেখিছেনে, আইচক্ৰীম ৰেডি। এতিয়া আপোনালোকক মই টেষ্ট কৰি কেনেকুৱা হৈছে জনাম দেই। এয়া খাব লৈছোঁ। দেখিছেনে কিমান ধুনীয়া হৈছে। ৱাও, খাবলৈ কিন্তু বহুতে মজা লাগিল দেই। দোকানত পোৱাৰ দৰে হৈছে। এয়া খাই বহুত ভাল লাগিলে। আৰু আমাৰ মইনাও খাই খুব ভাল পালে। যদি আপোনালোকে ঘৰতে আইচক্ৰীম বনাই খাব বিচাৰে, এনেদৰে বনাই খাই চাব। একেবাৰে সহজ হয়, ঘৰতে পোৱা বস্তু দি বনাব পাৰিব।